চাওক মই মাঘৰ বিহুৰ উৰুকাৰ মোৰ গাঁৱত যে মেজি জ্বলি আছে মই এটাই দুখ লাগিছে যে আগতে একেটা মেজি আছিলে তাত একেলগে আমি খাইছিলোঁ সেই পৰিৱেশটো নাই মই গোটেই 2-3টা ভিডিঅ' আপোনালোকক ইতিমধ্যে দেখুৱালোঁ তাৰপিছত এইটো এটা মোৰ পৰিয়ালৰে হয় বংশৰে হয় এইটো এটা মেজি চলি আছে আৰু ভোজ হৈছে তাত অলপ আগত এয়া আমাৰ সতেজা এনেকৈ আমি অকণমান ভিডিঅ' কৰিছোঁ আৰু যদি মই পাৰোঁ তাৰপিছত কাইলৈ দিনত যিটো আমাৰ মঠ থাকিব কল চুচনি যিটো আমাৰ মেজি বনায় সেইটো মই দেখুৱাবলৈ অলপ চেষ্টা কৰিম আমি জুহালত বহি চাহ খাই আছোঁ আমাৰ এইটো ভতিজা ল'ৰা এনেকৈ গাঁৱত বিহু খাব আহিলে পেট বিষাই যায় বুলি ক'ব লাগিব পিঠা চাহ এনেকুৱা ওৰে আমাই কিবা কবি তই কিবা কবি নেকি তই একো নকৰা কিবা পবিত্ৰ ক'ব লাগিব নে খবৰটো লাগে লাগে আৰু আৰু 1.5 বছৰ হৈ গ'ল অহা নাই ওচৰত যায় পইচা পাতি দিলেও নহয় কেতিয়াবা মানুহটো আহে লাগে হয়নে নহয় চব কথা তাৰমানে বোলে মানুহ আহি হ'ব লাগে একো নকয় কি ক'ব ন মই সেইকাৰণেতো হেৰি কৈছোঁ হয় না মনজিৎ দা মনৰ কথাখিনিতো বেয়া কথা কোৱা নাই ন কি বেলেগকৈ কৈছে মই এই কলটো কাটি লৈ যাচোন পুৰত হৈছেতো এনেই বান্দৰে খাই আছে পুৰত হৈছে দাখন লৈ যাচোন লৈ যা পুৰত হৈছে দাখন লৈ এই চব বান্দৰটো কল খাই আছে এই চব মোক খেদিছে মোক খেদি আহিছে মই এডাল লৈ লৈছোঁ এই কল কিমান খাই দিছে চাওঁ আকৌ পকছিয়ে প্ৰায় কাটি দি ইয়াৰ পিছতে মই এইটো আমাৰ হৈছে ৰাজহুৱা পুখুৰী এই ফেঞ্চিংখিনি আমি সৰু থাকোঁতে দিছিলে বৰ্তমান এনেকৈ আছে এতিয়া চেগুন গছ কিছুমান ইয়াতে ৰুইছে গাঁৱৰ ৰাইজে আৰু ইয়াতে আপোনালোক এইটো এটা ঘাট আছিলে গা ধোৱা ঘাট আমি যেতিয়া সৰু আছিলোঁ ইয়াতে গা ধুইছিলোঁ আৰু মই এটা কবিতাত লিখিছিলোঁ এই কাঠ টুকুৰাৰ কথা আজিকালি সেই কাঠ টুকুৰা নাই চাওক ইয়াতে এইটো এটা ঘাট আছিলে এই ঘাটটো আপোনালোকে চাওক ইয়াতে আমি গা ধুইছিলোঁ গাঁৱৰ সকলো আমাৰ বয়সৰ ল'ৰা বা আমাতকৈ ডাঙৰখিনিও আহি এইটো ঘাটতে আমি গা ধুইছিলোঁ চাওক আমাৰ ৰাজহুৱা পুখুৰী হাহান গাঁৱৰ ৰাজহুৱা পুখুৰী এই কাঠ টুকুৰা আছিলে কজলা কাঠ বুলি কৈছিলোঁ মই সেই কাঠ টুকুৰা বৰ্তমান নাই এনেকৈ আৰু এইখিনিত খেতি কৰিছিলে আজিকালি খেতি নাই দাগ হৈছিলে গাঁৱৰ ৰাইজে 1000 1200 1500 এনেকৈ ডাকত দিছিলে আৰু সেইখিনি চাওক আপোনালোকে সেইখিনি খৰালি হাঁহ ৰ'ব অকণমান চাই লওক আপোনালোকে গাইজ খৰালি হাঁহ মই গাঁৱৰ ইটো মূৰৰ আমাৰ যিটো নামঘৰ আছে নামঘৰটো অকণমান দেখুৱাইছোঁ এইটো আমাৰ নামঘৰ হয় খুব সুন্দৰকৈ আমাৰ গাঁৱৰ ৰাইজে নামঘৰটো সজাই ৰাখিছে নতুনকৈ এটা মন্দিৰো বনাইছে মণিকূটৰ মন্দিৰটো চাওক ৰং কৰা নাই মই আপোনালোকক দেখুৱাইছোঁ এইটো চাইডতে কিবাকিবি ষ্ট'ৰ ৰুম কৰিছে হয়তো ইয়াতে ৰাজহুৱা ধান ছাগলী খাই আছে ধান
কৃষ্ণদা ছাগলী খাই আছে ধান অঁ আৰু এনেকৈ এইখনো এখন গাঁও মই ঘৰে ঘৰে নেদেখোঁ এইটো এটা চুবুৰী লগতে এইটো এটা চুবুৰী ইয়াতে এইটো এইবিলাক ৰাজহুৱা পুখুৰী নহয় নিজা পুখুৰী এনেকৈ এইটো আমাৰ সংঘৰ ইয়াতে বিহু চিহু হ'লে মঞ্চত ইয়াতে প্ৰগ্ৰেম হয় আমাৰ এইটো নৱযুৱক কৃষ্টি সংঘ আছিলে ইয়াতে ফলক নাই বৰ্তমান কিন্তু গাঁৱৰ ৰাইজে ইয়াতে আমাৰ বিহু হওক কিবা কিবি অনুষ্ঠান ইয়াতে কৰে এক কৃষ্ণদা আমাৰ দাদা এইটো মই ভিডিঅ' ইউটিউবত দিম কেনেকুৱা লাগিছে সেইকাৰণে মই নামঘৰটো ইয়াতে অকণমান দেখুৱালোঁ কিবা কবি নেকি কিবা কবি গাঁৱৰ বিষয়ে কিবা কবি গাঁৱৰ বিষয়ে অঁ গাঁওবিলাক কেনেকুৱা লাগে আগৰ নিচিনা হৈ আছেনে গাঁও আগৰ নিচিনা হৈ আছে অঁ ভাল হৈছে আগতকৈ ভাল হৈছে পৰিৱেশবিলাক আগতকৈ ৰাস্তা ঘাট বহুত ভাল হৈছে তেনেকুৱা মানে অলপ চিন্তাধাৰাবিলাক উন্নত হৈছে আৰু আগতকৈ ন আগতকৈ এনে ভাল লাগে গাঁৱত আহি এই মই গাঁওখন দেখুৱালোঁ এই যে সংঘটো আছিলে নৱযুৱক কৃষ্টি সংঘ আজিকালি ফলকখন নাই কিহৰ কাৰণে এই সংঘৰ নামত নাই আৰু এতিয়া গাঁৱৰ মানে নামঘৰৰ নামত এই মঞ্চখন আছে হয়নে সেনেকুৱা হৈ গৈছে এয়াই মই অকণমান দেখুৱালোঁ ইয়াৰ পিছতে মই ভিডিঅ'টো আপলোড কৰিম আৰু আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আজি আমি আমাৰ লগৰ অৰ্চনা ঘৰত গৈ আছোঁ এয়া আমাৰ লগৰ হাৰুণ সি মোৰ ঘৰত গ'ল গৈ ফটকৈ এটা ডিচিশ্যন ল'লোঁ আমি এনেকৈ গৈ আমি এতিয়া খৰিকটা সোমাইছোঁ তাৰপিছত আমি সাজে টকা পাই যাম এয়া আমাৰ অৰ্চনাৰ খেতি বেঙেনা আচলতে মোবাইলৰ ফ্লাছটো নাই তথাপি অকণমান এইগৰাকী আমাৰ লগৰ অৰ্চনা আৰু এইফালে আমাৰ প্ৰতাপ হাৰুণহঁতে কথা পাতি আছে এই আমাৰ মাইনা অৰ্চনা ছোৱালী মানে এইফালে চোৱা এনেকৈ আৰু এতিয়া আমি বাই বাই দিম এইটো মনসা মন্দিৰ নমস্কাৰ এটা কৰিছোঁ দেই মনসা আমাৰ পূজা হয় হাই গাইজ আজি আমি ননৰাৰ পৰা এই গাঁৱৰ ভিতৰত বজাৰ হাজিৰা গাঁও পাত্ৰ কৰিছোঁ গাঁৱত এইখিনি যে দেখিছে আপোনালোকে এইটো হৈছে মাহ কৰাই হয় আমাৰ ইয়াতে নামনি অসমত মাহ কৰে বুলি কয় এইটো মাঘৰ বিহুত মেজিত এইটো ছটিয়াই দিয়ে ন প্ৰথমতে এই আমাৰ ডাঙৰ মায়ে আজি ইয়াতে আহিছে লৈ আহিছোঁ আমাৰ ভনী লৈ অকণমান প্ৰলভ বকে মানুহ ভালকৈ চিনি নাপায় এনেকৈ কিবা কবি নেকি হে নাজনা কিবা এটা কওঁ এই ভনীক চিনি পা নাই ভনী দুলীয়াজান যে থাকে ভনী চিনি পা তাই ক'ত আছে নো তাই ক'ত আছে এই চা এইটো কি এইটো এৰি দিছোন এইটো মুৰ্গী এতিয়া আমি এই ব্ৰইলাৰেদি ভাত খাম আজি হাই গাইজ মই আহি মোৰ ৰাজীৱৰ দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়াত গৈ মই এতিয়া আহিছোঁ এইখন মুকলি পথাৰ এয়া চাওক এইখন পথাৰত এটা সময়ত আমি লেচেৰি বুটলিছিলোঁ তাৰপিছত খুব ভাল লাগে সেইটো ডোভা হয় বহুত দূৰত মোৰ মোবাইলে ঢুকি নাপাব তাত কুচিয়া কিবা কিবি অকণমানকৈ আছে দূৰত এয়া চাওক এইজোপা জাম তাতে থকাৰ পিছত আৰু ইয়াতে এটা বস্তু বেয়া লাগিছে আজিকালি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে নিশ্চয় ইয়াতে মদ্যপান কৰি ইয়াতে বটলসমূহ ভাঙি পেলাই থৈছে এইটোতো বৰ দুৰ্ভাগ্যজনক কথা গাঁৱত এইটো পুলতে এটা সময়ত আমি সৰু থাকোঁতে যথেষ্টখিনি আমি ইয়াতে ফূৰ্তি কৰিছিলোঁ ল'ৰা ছোৱালী এনেকৈ ইয়াৰ ওচৰত আহি আছে মোৰ লগতে হিমাঞ্জনাহঁত তাৰপিছত এই সৰিয়হতলি অকণমান হালধীয়া হৈ আছে চাওক এক মুকলি পথাৰ এইখন মোৰ গাঁও হয় বহুত বছৰ পিছত আহিছোঁ মাজে মাজে আহিলেও এইফালে অহা নহয় আজি ৰাজীৱৰ দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়াত আহিব লগা হোৱাৰ কাৰণে মই
এই পথাৰখন দেখুৱাবলৈ আপোনালোকক সুবিধা পালোঁ। এয়া চাওক, ইয়াৰ পিছতে মই গাঁৱৰ যিসমূহ ভিডিঅ' আৰু কেইটামান দেখুৱাই আজিৰ এই ভিডিঅ'টো মই সামৰণি মাৰিম। এই যি পৰিৱেশ মই দেখুৱাইছোঁ, এই চাওক খুব ভাল লাগে। এটা সময়ত গৰু চৰাব আহিছিলোঁ, ইয়াতে আলু খেতি কৰিছে, কাৰ হয় নাজানো। এয়া চাওক আলু খেতি পথাৰৰ মাজত। নিশ্চয় ইয়াতে পিছত কোনোবা ঘৰ বনাব, আমাৰ কোনোবা পৰিয়ালৰ। এয়া আপোনালোকক মই দেখুৱাইছোঁ। ইয়াৰ পিছত মই যিখন আমাৰ ডোভা আছে সেইখন অকণমান দেখুৱাম। গাঁৱত থাকি সঁচাকৈ ভাল লাগে। এই প্ৰাকৃতিক পৰিৱেশৰ মাজত, এক নৰানীৰ মাজত আজি মই আহিছোঁ। মই আচলতে ৰাজীৱৰ দেউতাকৰ সন্তুষ্টিক্ৰিয়াৰ পৰা আহিছোঁ। দুখ লাগিছে, ভিডিঅ' বনোৱাৰ মুড নাই যদিও মই যিহেতু আহিবলৈ সুবিধা নাপাম, সেইটো মানে এয়া চাওক গৰুবোৰ এৰি দিছে। এইয়া বগলীজনী উৰি গৈছে। চাওক গাইজ, আপোনালোকে মোৰ লগতে আপোনালোকেও এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। অকণমান মই আগলৈ গৈ মই ডোভাখন দেখুৱাবলৈ, ডোভা বুলি কয়, ডোবা আচলতে ডোভা নহয়। বিল হ'লে যথেষ্ট ডাঙৰ হয়, ডোভা অকণমান সৰু। ইয়াতে খুব মাছ পায় বুলি শুনিছোঁ, আজিলৈকে মাছ মাৰি পোৱা নাই, কিন্তু যাবলৈ নিদিছিলে দেউতাহঁতি। এয়া চাওক, মই ডোভাখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে এই মাটিখিনি হৈছে চৰকাৰী মাটি। যিখিনি ডোভা আছে কেজিং বুলি কয়। এয়া চাওক বগাকৈ এইখন ডোভা। যথেষ্ট থলুৱা মাছ আছে, কুচিয়া, তোৰা, বটিয়া, কাৱৈ ইত্যাদি। আপোনালোকে জানে মই প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাবলৈ খুব ভাল পাওঁ। যদি সুবিধা হয়, এয়া চাওক আমাৰ গাঁওখন, ইয়াৰ পৰা দেখি পায় পিছফালে। এয়াই গাইজ, আপোনালোকে আমনি নাপাব। ক'লোঁ যে এই পথাৰখন যেতিয়া সৰু আছিলোঁ, আমি গৰু ছাগলী চৰাবলৈ আহিছিলোঁ আৰু লেচেৰ বুটলিছিলোঁ। এতিয়া চাওক, আমাৰ ওচৰৰ এই বৌ হয় সম্বন্ধত, কিন্তু আমি একেলগে পঢ়া হয়। হিমাঞ্জনাকতো জানে, হিমাঞ্জনা দেখুৱা, এইজনী হিমাঞ্জনা আৰু বৌ আমাৰ অলপতে দাদা মানে পৰলোকগামী হ'ল। এই বৌ, আমি দণ্ডদাটো বৌ বুলি কওঁ। এই আমি ৰাজীৱৰ অন্ত্যেষ্টিক্ৰিয়াত গৈছিলোঁ, এওঁলোকো গৈছিলে। এওঁলোক ঘৰৰ মানুহ হয়, আচলতে আমি পঢ়াৰ বন্ধু। এতিয়া আহি মই মানমাটি, এইখন গোহাৰ মাটি আপোনালোকক দেখুৱাল, লগতে মই ডোভাখন দেখুৱালোঁ। ইয়াৰ পিছতে মই ভিডিঅ'টো শেষ কৰিম। চাওক, উৰুকাৰ যি মেজি জ্বলোৱাৰ পিছত এনেকুৱা অৱস্থা হয়, বাঁহবিলাক জ্বলি নাযায়। আৰু এই বাঁহবিলাক কি কৰে জানেনে? উৰুকাত যিবিলাক মানুহৰ ঘৰে ঘৰে বাঁহ উঠায়, সেই বাঁহৰ যিবিলাক এডোখৰ থাকি যায় আৰু সেইডোখৰ লগতে এইখিনি কোনোবা এজন মানুহে কিনিব, এটা ডাকত দিয়ে, এটা মিনিমাম ৰেটত। তেওঁলোকে হয়তো বেৰা কিবাকিবি দিয়ে আৰু ঘৰৰ কামত লগায় এইখিনি বাঁহ, বা খৰিও কৰিব পাৰে। এনেকুৱা এটা পৰম্পৰা আছিল, আজিকালি আছেনে নাজানো, যিহেতু মানে মেজিবিলাক সৰু হৈ গ'ল। লগতে এইখন সৰিয়হতলী, এই আমাৰ জ্যোতিষদা আহি আছে, উখেলদা আমাৰ ককাইদেউ হয়। আৰু এই আমাৰ সৰিয়হতলীখন অকণমান দেখুৱাইছোঁ ইয়াৰ মাজতে। ক'ৰ পৰা আহিলি? তই যে লগ নিদিলি, লগ দিম বুলি কৈ। এয়া চাওক, আমাৰ জ্যোতিষদা, উখেলদা, আমি এটা সময়ত সৰু থাকোঁতে একেলগে এই পথাৰত আমি জলপান খাইছিলোঁ। মই আচলতে খেতি কামত বৰ জড়িত নাছিলোঁ যদিও আহি ভাল লাগিছিলে। এনেকৈ দাদাহঁতক পালোঁ, গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। মই সিমূৰৰ পৰা ইমূৰলৈকে দেখুৱাবলৈ এক প্ৰচেষ্টা চলাই আছোঁ। এই গাইজ কি দেখুৱাম আৰু মই, বেকাৰ মানুহ। এইটো ফিচাৰীবিলাকে দেখুৱাইছোঁ আৰু সেইটো মাছ। সৰু ল'ৰাটো গৈছে, পৰিবা দেই গুটু চাবা। এইখিনি সৰু মাছ, এইখিনি ডাঙৰ মাছ নালাগে আৰু নাপাম সৰু মাছ।
আকলা কিমান কৰিব ন ডাঙৰ এখন কি জাল বুলি কয় দাদা নেট জাল মাছে অকলে 2-3জন মানুহ আগতে মাৰে এখন জাল কিন্তু 5জন মানুহ লাগে অকলে মাৰিছে কাৰণ হাজিৰা দিব লাগে মাছ বেছি নাই পোৱা মাছ নাপলি হাজিৰা দিব লাগিলে এই গিৰাজটোক বেয়া কৰে মই গিৰাজটোক বেয়া নকৰোঁ সকলো যিখিনি আছে সেইখিনিয়ে এই সেইকেইটা লাগব এতিয়া মাছ এইফালে দেখছোন মই আমাৰ তাই সেইকেইটা পঠাইছে উল্টা দেখছোন এইফালে সেই নেপালব সৰু মাছ নহয় এইখিনি অলপ চিনি পাব লাগিছে আপুনি কওকচোন ক'ত দেখা নহয় মই ঘুমাই আছিলো আপুনি আহোঁতে বহু বছৰ দেখা নাই তাকে ভিডিঅ' কৰিব আহিলোঁ অকণমান এনে ভিডিঅ' কৰি লৈ যাওঁ বোলো আজি মই বিদায় ল'ব লৈছোঁ মোৰ ঘৰৰ পৰা এইটো বেয়া লাগিছে আৰু 2-3 ঘণ্টা পিছতে মই যাম এয়া মোৰ পাকঘৰ এই আমাৰ মায়ে কিবা কিবি পিঠা বনাইছে কি বনাবি মায়ে কি পিঠা মালপোৱা কালি কিবা কিবি তিল পিঠা বনালোঁ নাৰিকল দিয়া পিঠাটো বনালোঁ এতিয়া গৰম পানী মই উকলিয়াবৰ কাৰণে গৰম পানী কৰিব দিছোঁ এয়া বৌ এতিয়া মই আমাৰ পুখুৰীত মাছ মাৰিব গৈছে মই মাছৰ ভিডিঅ' অকণমান দেখুৱাই আজি এই ভিডিঅ'টো মই শেষ কৰিম চাওক এনেকৈ আৰু মোৰ পাকঘৰ ঘৰ বনাই আছে কাৰণে এনেকৈ ভঙা ঘৰ তাতে এনেকৈ আছোঁ আৰু আজিৰ পৰা যাম অলপ বেয়া লাগিব আজি এসপ্তাহ 10 দিন থাকিলোঁ ভালে বেয়া কিবা কিবি কৰিলোঁ এইটো চেনেলত দিম মাই মাক মই বুজাই কোৱা নাই এইটো মোৰ মাই বেকাৰ্ছ ক্ৰিয়েশ্যন নামৰ এটা মোৰ চেনেল আছে মই মোবাইলত এইটো আপলোড দিম সেইকাৰণে মই এইটো ভিডিঅ' কৰিছোঁ এয়া আমি যাবৰ কাৰণে এই বিপুলদাৰ গাড়ীখন লৈছোঁ চব বিদায় লৈছোঁ ক'ব যাওঁ দে যাওঁ হ'ব খাই আছোঁ যাওঁ দে বৌ এতিয়া মই ইয়াৰ পৰা বিদায় লৈছোঁ আৰু গাঁৱৰ পৰা আজি নাৰিকল পাৰিছে মুঠৰ দা আমি নীলাচল পাহাৰ পাই গ'লোঁ কামাখ্যা মন্দিৰ ইয়াতে আছে এই পাইপলাইনটো কিহৰ জীৱন এই পাইপটো অল গুৱাহাটী আমি ৰমেশ দাৰ ঘৰত দুপৰীয়াৰ ভাতমুঠি খাই লৈছিলোঁ পাম
বিৰিয়ানী ক'ত পায়? হয়, ইয়াতে আপুনি তিনিটা বিয়াৰিং বিক্ৰী কৰি লৈ যাম। হোটেলখন পায়? হয়, আমি হেৰি কৰিলোঁ যে তামোল এই চাঙৰ ল'লোঁ যে আৰে একেলগে আধা কিলো দিলেই হ'ল। চিপছটো বাবু লৈ যাব ৰ'ব। হয় নগৰ এনেকুৱা ধুনীয়া পেকিংকে দিব আমাৰ হেৰি নহয় আপোনাৰ বাৰা নাই ঠাণ্ডাই নহয় এই একেলগে বহক না। হা? কম নহয় ৰমেশদাৰ ৰুমত আমি ভাত পানী খাই এতিয়া আমি ষ্টেচন আছোঁ, কামাখ্যা ষ্টেচন। ইয়াৰ পিছতে আমি গুৱাহাটীমুখী আমাৰ কামৰূপ এক্সপ্ৰেছৰ যি প্লেটফৰ্ম নাম্বাৰটো আমি নাই পোৱা, এখন ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ নেকি, ব্ৰহ্মপুত্ৰ ন? তাৰপিছতে আমি যিজন আছে এইফালে গৈছে কামাখ্যা ষ্টেচন, বহুত ডাঙৰ হ'ল ষ্টেচনটো। ইয়াতে আমি আছোঁ, ইয়াৰ পিছতে আমি দুলীয়াজানমুখী যাত্ৰা আৰম্ভ কৰিম।